আপোনালোকৰ যদি মেডিবাটাৰ মাটি আছে আপোনালোকে বিক্ৰী কৰিব আৰু ৰাসায়নিক সাৰৰ ব্যৱসায় কৰি থাকক। আৰু যদি আপোনালোকৰ মেডিবাটাৰ মাটি নাই তেতিয়াহ'লে আপোনালোকৰ কিডনি বিক্ৰী কৰক, কাৰণ এটা কিডনি বিক্ৰী কৰিব লাগিলে 8 লাখ 10 লাখ টকা পাব আৰু সেইটোৰ পৰা আপোনালোকে দোকান কৰি থাকক। যেতিয়া নমস্কাৰ, আজি কেইবাদিন আগতেই মই এটা ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াইছিলোঁ। সেই ভিডিঅ'টোত আছিল কি যে আজিৰ পৰা কৃষকসকলে অধিক দামেদি ৰাসায়নিক সাৰ কিনিব নালাগে। আপোনালোকে দোকানত যাব আৰু বস্তাটোত যি দাম লিখা আছে সেই দামত আপোনালোকে ৰাসায়নিক সাৰ পাব। মই কৃষক বন্ধুসকলক উদ্দেশ্য কৰি মই এটা ভিডিঅ' আগবঢ়াইছিলোঁ। কাৰণ কিয়, মই এটা হিন্দী নিউজ চেনেলত পাইছিলোঁ যে ৰাসায়নিক সাৰৰ বেগত যি দাম লিখা থাকে সেই দামতে দোকানীসকলে কৃষকক ৰাসায়নিক সাৰ যোগান ধৰিব লাগিব। সেই বাতৰিটো পোৱাৰ পাছত মই আৰু নিজকে ভাবি চিন্তি চালোঁ যে নিশ্চয় চৰকাৰে প্ৰত্যেকটো সাৰৰ বেগতে দোকানীবিলাকক কিবা এটা কমিশ্যন দিব। ধৰি লওক 10 টকাই হওক বা 20 টকাই হওক বা 30 টকাই হওক, কিবা এটা কমিশ্যন দোকানীসকলক দিব। কিন্তু লাহে লাহে যিমানেই দিন বাগৰি গৈ আছে, এতিয়া লাহে লাহে গম পাব লাগিছোঁ যে চৰকাৰে কোনো ধৰণৰ কমিশ্যন নিদিয়ে। তেতিয়া দোকানীবিলাকে আলোচনা কৰিল, আমি গোটেইবিলাকে আলোচনা কৰি চালোঁ যে দোকানী এইটো ৰাসায়নিক সাৰ বস্তাটোত যি দাম লিখা থাকে সেই দামততো বিক্ৰী কৰিব নোৱাৰে। কিয় নোৱাৰে, মই আপোনালোকক এটা শুদ্ধ তথ্য আপোনালোকৰ ওচৰত আগবঢ়াব খুজিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথম কথা হ'ল, মোৰ ঘৰ হ'ল গোৱালপাৰা জিলাৰ দলগুমাত। গতিকে আমাৰ ইয়াৰ দোকানীবিলাকে ৰাসায়নিক সাৰ আনিব লাগিলে ক'ৰ পৰা আনিব লাগিব? বঙাইগাঁৱৰ পৰা। যিহেতু বঙাইগাঁৱত ৰেল আহে, ৰেলতে আহে, ৰেক আহে, সেই ৰেকৰ পৰা আনিব লাগে। আৰু আমাৰ এই দোকানীবিলাকে নিজে যাব নালাগে, যিহেতু চৰকাৰৰ এখন মাৰ্কেটিং বোৰ্ড আছে, সেই মাৰ্কেটিং বোৰ্ডে এই ৰাসায়নিক সাৰবিলাক আনি দিয়ে। এক বেগ ৰাসায়নিক সাৰ আনিবলগীয়া হ'লে তাৰ দাম ধৰে। মই ইউৰিয়াৰ উদাহৰণটো দিছোঁ। এটা ইউৰিয়াৰ বেগ এটাৰ উদাহৰণ দিলে আপোনালোকে গম পাব। ইউৰিয়াৰ বেগটোত লিখা দাম আছে 266 টকা 50 পইচা আৰু সেই বেগটো দোকানীয়ে কিনিব লাগে 251 টকা। 251 টকা কোম্পানীক দাম দিব লাগিব। লগতে 2 বেগ ইউৰিয়াৰ লগত এটা নেনো ইউৰিয়াৰ বটল দিয়ে আৰু নেনো ইউৰিয়াৰ বটলটোৰ দাম ধৰে 220 টকা। গতিকে 2 বেগ ইউৰিয়াৰ লগত যেতিয়া এটা নেনো ইউৰিয়াৰ বটল দিয়া হয়, তেতিয়াহ'লে 251 কিমান হয়? 502 টকা। তাৰে লগত আপোনালোকে আৰু 220 টকা যোগ দিব লাগিব। দিলে 2 বস্তা ইউৰিয়া সেইখিনি হ'ব। গতিকে 1 বস্তাৰ হিচাপত যদি মই আপোনালোকক জনাব খুজিছোঁ যে 45 কেজি ওজনৰ বেগ এটাত 251 টকা দাম ধৰে কোম্পানীয়ে, বেগটোৰ দাম। আৰু তাৰে লগত নেনো বটলটো দুটা ভাগ কৰক। এটা বটলৰ দাম 220 টকা ধৰে, যিহেতু 2 বেগত এটা নেনো ইউৰিয়াৰ বটল দিয়ে। গতিকে আপোনালোকে তাৰে আধা ধৰক, আধা হ'লে 110 টকা। 251 টকা আৰু 110 টকা হ'ব আছে 361 টকা। আৰু এই যে বঙাইগাঁৱৰ পৰা মাৰ্কেটিং বোৰ্ডে মানে ৰাসায়নিক সাৰবিলাক আনি দিব, সেইটোত 1 বেগত গাড়ীৰ ভাড়া লয় 40 টকা। আৰু দলগুমাৰ পৰা যেতিয়া দোকানত লেবাৰে সোমাই দিয়ে সেই বেগবোৰ, প্ৰতিটো বেগত 10 টকা কৰি লেবাৰে মানে লেবাৰ চাৰ্জ ধৰে। গতিকে 411 টকা। আৰু যদি দলগুমাৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰৰ সিপাৰে যদি দোকানীবিলাকে লৈ যাব লগা হয়, পাৰ বেগত আৰু 100 টকাকৈ তেওঁলোকে বেছি ভৰিব লগা হয়। পাৰ বেগত 100 টকাকৈ বেছি ভৰিব লগা হ'লে তেওঁলোকৰ কাৰণে 511 টকা আৰু আমাৰ দলগুমাৰ কাৰণে 411 টকা। আৰু যদি ইফকো ইউৰিয়া নেদে, বেলেগ ইউৰিয়া যদি দিয়ে নেনৰ বটল নোহোৱাকৈ, তেতিয়াহ'লে 251 টকা দাম ল'ব বেগটোৰ। গাড়ী ভাড়া 40 টকা, লগতে লেবাৰ 10 টকা, 301 টকা দলগুমাত পৰি যায়। আৰু নদীৰ সিপাৰে লৈ গ'লে আৰু 100 টকা আপোনালোকে যোগ দিব পাৰে, 401 টকা দাম পৰে। গতিকে এই বেগৰ দামত কোনো দোকানীয়ে ৰাসায়নিক সাৰ কৃষকক যোগান ধৰিব নোৱাৰে। কাৰণ কিয়, যদি কৃষকক যোগান ধৰিব লগা হয় তেতিয়াহ'লে দোকানীবিলাকে কি কৰিব লাগিব? যাৰ ঘৰত নিজস্ব মেডিবাটাৰ মাটি আছে সেই মাটি বিক্ৰী কৰি দোকান কৰিব লাগিব। আৰু যদি মাটি নাই তেতিয়াহ'লে কিডনি বিক্ৰী কৰি এই ৰাসায়নিক সাৰ কৃষকক যোগান ধৰিব লাগিব কম দামত। গতিকে এইটো চৰকাৰে কেনেকুৱা সিদ্ধান্ত লৈছে নাজানো, চৰকাৰেহে জানে। যদি দোকানীবিলাকক চৰকাৰে কল হৈ যে ৰাসায়নিক সাৰবিলাক বেগত যি দাম লিখা আছে সেই দামতে আপোনালোকে বিক্ৰী কৰিব, আমি আপোনালোকক 10 টকা হওক 20 টকা হওক আপোনালোকক পাৰ বেগত আমি এটা কমিশ্যন দিম।
বা 5 টকাকৈ পাৰ বেগত কমিশ্যন দিম, সেইটো এটা বেলেগ কথা আছিল। চৰকাৰে কোনো কমিশ্যন নিদিয়ে। গতিকে আপোনালোকৰ যদি মেডিবাট্টাৰ মাটি আছে আপোনালোকে বিক্ৰী কৰিব আৰু ৰাসায়নিক সাৰৰ ব্যৱসায় কৰি থাকক। আৰু যদি আপোনালোকৰ মেডিবাট্টাৰ মাটি নাই তেতিয়াহ'লে আপোনালোকৰ কিডনি বিক্ৰী কৰক, কাৰণ এটা কিডনি বিক্ৰী কৰিব লাগিলে 8 লাখ 10 লাখ টকা পাব, আৰু সেইটোৰ পৰা আপোনালোকে দোকান কৰি থাকক। যেতিয়া আপোনাৰ এই 8 লাখ বা 10 লাখ টকা শেষ হ'ব, যদি আপোনাৰ পত্নী আছে পত্নীৰ কিডনিটো বিক্ৰী কৰিব, বা আপোনাৰ ল'ৰা ছোৱালী যদি আছে ল'ৰা ছোৱালীৰ কিডনি বিক্ৰী কৰি হ'লেও মানে যিমান দিন বাচি থকা আৰু সিমান দিন ৰাসায়নিক সাৰৰ ব্যৱসায় কৰি থাকক। গতিকে কথাটো তেনেকুৱা যেন হোৱা মোৰ মানে অনুভৱ হৈছে। কাৰণ কোনজন দোকানীয়ে লছ কৰি দোকান কৰিব কওক, আপোনালোকে বিবেচনা কৰক। কোনো দোকানীয়ে লছ কৰি কোনো দোকানীয়ে ব্যৱসায় নকৰে, কাৰণ প্ৰত্যেকজন দোকানীৰে একোটা পৰিয়াল আছে, ল'ৰা ছোৱালী স্কুল কলেজত পঢ়ে। গতিকে প্ৰত্যেকে 2-1 টকা লাভৰ আশাতে ব্যৱসায়বিলাক কৰে। গতিকে বেছি লাভ নধৰি চৰকাৰে যদি পাৰ বেগত প্ৰত্যেকটো সাৰৰ বেগত যদি 10 টকা বা 5 টকা যদি এটা কমিশ্যন দিয়ে, যে সাৰখিনি আমি দোকানত এই দামত নমাই দিলোঁ, গোটেই খৰচ মেলি আপোনালোকক 5 টকাকৈ বা 10 টকাকৈ কমিশ্যন দিলোঁ পাৰ বেগত, সেইটো এটা বেলেগ কথা। কিন্তু একো কমিশ্যন নিদিয়াকৈ ইমান দামেদি ৰাসায়নিক সাৰ কিনি আনি লছ কৰি কোনে ব্যৱসায় কৰিব? গতিকে সেইকাৰণে মই আপোনালোকক এইখিনি কথা জনালোঁ। আৰু কিছুদিন পাছত চাই থাকক, কোনো কৃষকে ৰাসায়নিক সাৰ নাপাব। আৰু খেতি বাতি এতিয়া হয়নে নহয় নাজানো, কাৰণ নেদেখাজনে জানে, ওপৰলৈ জানে। কাৰণ যিটো কথা শুনি আছোঁ, কোনো দোকানীয়ে ৰাসায়নিক সাৰ মানে বুক নকৰে, মাৰ্কেটিং বৰ্ডৰ পৰা কোনো দোকানীয়ে ৰাসায়নিক সাৰ বুক নকৰে। কাৰণ বুক কৰিব কিয়? কাৰণ ৰাসায়নিক সাৰ বুক কৰিলেই ল'ব লাগিব, আৰু ল'লেই আপোনালোকে মানে লছৰ ভাগি হ'ব লাগিব। গতিকে কোনো দোকানীয়ে বুক নকৰে। গতিকে চৰকাৰে এতিয়া কি ভাবিছে নাজানো, কাৰণ এতিয়া যদি অফিচাৰক, এগ্ৰিকালচাৰৰ কৃষি বিভাগৰ অফিচাৰক যদি কোৱা হয়, অফিচাৰে ডাইৰেক্ট কৈ দিয়ে যে আমাৰ চাকৰিৰ কথা আছে, আমি চাকৰি মানে শেষ কৰিব নোৱাৰোঁ। গতিকে চৰকাৰে যি কৈছে আমি সেইটোৱে মানিব লাগিব। হয়, তেওঁলোকৰ গাতো দোষ নাই, কাৰণ চৰকাৰে যিটো নিৰ্দেশ দিয়ে সেই নিৰ্দেশ তেওঁলোকে পালন কৰিব লাগিব। গতিকে মই এইখিনিয়ে ক'লোঁ, ভুল হ'লে ক্ষমা কৰি দিব। ধন্যবাদ। জয় আই অসম।